I'm really, it's really great to see that people are losing their livelihood, their land, their house, schools, business, everything is getting disturbed due to this. These youth and this group of people, they have decided that they will talk about their own issues, they will address their issues, and they will represent their society. ফকীৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ জিঅ' বেগৰ কাম আৰম্ভ। জলসম্পদ বিভাগৰ পদক্ষেপক ৰাইজৰ আদৰণি। ধুবুৰী জিলাৰ ফকীৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে 10 কোটি টকাৰ জিঅ' বেগৰ কাম আৰম্ভ কৰাত জলসম্পদ বিভাগৰ এনে পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ফকীৰগঞ্জ এলেকাৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে বিভিন্ন দল সংগঠনে কৰা দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে জলসম্পদ বিভাগৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া জিঅ' বেগৰ জৰিয়তে প্ৰতিৰোধৰ বাবে SOPD FDR A.A নং AAFC 2011 2022A 1646-24012022 নম্বৰৰ নিবিদা যোগে 999.19 লাখ টকাৰ আবণ্টন দিছে। গুৱাহাটীৰ জেড ইঞ্জিনিয়াৰ্ছ নামৰ কোম্পানীয়ে এই কামৰ ঠিকাৰ নিবিদা লাভ কৰি ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ JCBৰে কাটি মেৰামতি কৰা আৰম্ভ কৰিছে। জলসম্পদ বিভাগৰ এনে পদক্ষেপত সমগ্ৰ ফকীৰগঞ্জ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলিত আতংকিত হতাশাগ্ৰস্ত ৰাইজে উৎফুল্লিত হৈ পৰিছে। অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশে অগ্ৰসৰ হোৱাত চৰকাৰৰ এনে পদক্ষেপৰ প্ৰতি কৃতজ্ঞতা জনাই ৰাইজে কামটো চোৱাচিতা কৰি আদৰণি জনাইছে। প্ৰথমটো কিস্তিত চৰকাৰে প্ৰায় 10 কোটি টকাৰ আবণ্টন দি কাম আৰম্ভ কৰিছে যদিও পৰৱৰ্তী দ্বিতীয় কিস্তিত 5 কোটি টকাৰ আবণ্টন দিব বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত ফকীৰগঞ্জ আঞ্চলিক যুৱ সমাজৰ কৰ্মীসকলে কামটো পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে। প্ৰথমে মই সকলোকে যিটো ফকীৰগঞ্জ আঞ্চলিক যুৱ সমাজ ইহঁতক মানে এটা kind of all the best আৰু I'm really, it's really great to see that তেওঁলোক ওলাই আহিছে। এইটো সময়ত এইটো মানে বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ আমি সদায় চাওঁ যে এইটো ঠাইত জাষ্ট কোনো ভালকৈ ইমান কামটো হোৱা নাই, নদীটো ভাঙি আছে। চ' পিপল আৰ লুজিং দেয়াৰ লাইভলিহুড, দেয়াৰ লেণ্ড, দেয়াৰ হাউচ, স্কুলছ, বিজনেছ, এভৰিথিং ইজ গেটিং ডিষ্টাৰ্ব ডিউ টু দিছ। So এইটো সময়ত if these youth and this group of people, they have decided that they will talk about their own issues, they will address their issues, and they will represent their society. So I really welcome this initiative. I also run a non-profit organization, All India. So I am really excited to have a long-term relation with this group of people, so that আমি কথা পাতি নেক্সট কি কৰিব পাৰি এইটো আমাৰ যিটো এইটো এৰিয়া আছে ইয়াৰ কাৰণে। এণ্ড আৰু এটা কথা মই ক'ব খোজোঁ যে এইটো সময়ত যিটো কাম ইয়াত মানে ষ্টাৰ্ট হৈছে কেইদিন ধৰি, চ' মই আশা কৰোঁ আৰু আই থিংক মানে সকলোৱে এইটোৱে আশা কৰে যে এইবাৰ যাতে কামটো মানে এটা প্ৰপাৰ মানে কোৱালিটিত হয়, জাষ্ট খালি নেম চেক কামটো হ'লেতো নহ'ব। ইয়াৰ আগতো আমি চাইছোঁ এনেকুৱা কাম হৈছে আৰু তাৰপিছতো মানে ভাঙিছে, চইল ইৰোশ্যনটো হৈয়ে আছে। চ' এইবাৰ আই এম ৰিয়েলি ৰিকুৱেষ্টিং দ্য ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ধুবুৰী to look into it. The Deputy Commissioner should personally look into this matter so that the quality of the work is maintained. Because see, এইটো এৰিয়াত আমি lower middle class or very poor people, right? এইটো এৰিয়াত আমি সকলোৱে, চ' ইয়াত যদি এনেকৈ কণ্টিনিউ হৈ থাকে, ইফ ইউ লুজ আৱাৰ লেণ্ড, দ্য এগ্ৰিকালচাৰেল ফিল্ড, দ্য বিজনেছ, দেন ইয়াৰ মানুহে আৰু ক'ত যাব, কি কৰিব? চ' এইটো আগতো বহুত প্ৰব্লেম হৈছে। চ' এণ্ড ওৱান মোৰ থিং, মই আৰু এইটো যিটো নতুন যিটো সংগঠন হৈ আছে ফকীৰগঞ্জ যুৱ সমাজ, আই ৰিয়েলি ৰিকুৱেষ্ট দেম যে তেওঁলোকে যাতে বস্তুটো ভালকৈ চায় আৰু ইয়াৰ একচুৱেলি পুৰা লোকেলিটিজ সকলো মানুহে এইটো মানে ভালকৈ চোৱাৰ এটা মানে প্ৰয়োজন আছে। দে ৰিয়েলি নিড টু অবজাৰ্ভ কি কেনেকৈ কাম হৈ আছে, কি হৈ আছে, বিকজ আফটাৰ অল ইটছ আৱাৰ মানি, ৰাইট? ইটছ পাব্লিকছ মানি, এইটো কোনোবা মানে প্ৰাইভেট ফাণ্ডেড কামটো নহয়। চ' আমি
বস্তুটো ভালকৈ চালে মই আশাবাদী যে কামটো ভালকৈ হ'ব। আৰু জাষ্ট খালি এইটোৱে নহয়, মই মত বিনিময় কৰাতে আৰু বিভিন্ন মানে টপিকত আমি কথা পাতিলোঁ, পঢ়া শুনা। তাৰপিছত কামটো আৰম্ভ কৰা দিনৰ পৰাই প্ৰতিদিনে আমাৰ সদস্য কিমান কোটি টকাৰ কাম আৰম্ভ হৈছে জিঅ' বেগৰ? ইয়াতে প্ৰায় 10 কোটি আৰু এটা কাম আছে আৰু এটা কাম আছে 5 কোটি নহয় 3 কোটি মান হ'ব আৰু এটা কাম আছে। গতিকে কি আশা কৰে এই অঞ্চলখন ৰক্ষা হ'ব? ৰাইজৰ এটা সপোন যে ফকীৰগঞ্জ অঞ্চল, এতিয়া ৰাইজে বহুতে কৈ থাকে যে ফকীৰগঞ্জ গৰাখহনীয়াৰ কাম আৰম্ভ হৈছে। ৰাইজৰ এটা খুব আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে, ৰাইজৰ মাজত খুব হৈছে। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত আমি ফকীৰগঞ্জ আঞ্চলিক যুৱ সমাজৰ পৰা মানে এটাই অনুৰোধ জনাওঁ, একেবাৰে হাত জোৰ কৰি ফকীৰগঞ্জ সদৰ অঞ্চলৰ ৰাইজক আমি অনুৰোধ জনাওঁ যে আপোনালোকে এতিয়া কামখিনি আৰম্ভ হৈছে, এতিয়া যদি আমি সজাগ নহওঁ, যেনেকুৱা আমাৰ হাতত আৰু 2-3টা মাত্ৰ মাহ আছে, এই 2-3 মাহত আমাৰ কামখিনি কৰিব লাগিব। গতিকে প্ৰতিজন সচেতন ফকীৰগঞ্জ অঞ্চলৰ ৰাইজক আমি আহ্বান জনাওঁ যে আপোনালোকে নদীৰ পাৰত আহিব, কামখিনি কেনেকুৱাকৈ হৈ আছে বা এই কামৰ মানে অলপ তত্ত্বাৱধান আমি নিজে স্থানীয় মানুহ হিচাপে এইখিনি আমাৰ দায়িত্ব আছে, এইখিনি দায়িত্ব সকলোৱে যাতে পালন কৰে। আৰু আমি ফকীৰগঞ্জ আঞ্চলিক যুৱ সমাজৰ পৰাতো সদায় আহিয়ে থাকোঁ, প্ৰতিদিনে আমিও হয়তো এইটো চাই আছোঁ কামটো কেনেকুৱাকৈ বা কি হৈ আছে। হয়তো এই কামৰ ক্ষেত্ৰত বিভিন্ন সহায় সহযোগিতা লাগিলে হয়তো আমি কৰিম বা এতিয়ালৈকে আমি কৰিও আছোঁ। এই ক্ষেত্ৰত অসম চৰকাৰক আপোনালোকে কি জনাব বা বিভাগীয় কৰ্তৃপক্ষ জলসম্পদ বিভাগক আপোনালোকে কি জনাব? হয়, এইটোতো ধন্যবাদ দিবই লাগিব আমাৰ হয়তো এই ডিপাৰ্টমেণ্টৰ বা বৰ্তমান আমাৰ চৰকাৰক, যিটো আমাৰ কাৰণে আমি হয়তো এই 40-50 বছৰ ধৰি নদী এনেকুৱাকৈ ভাঙি আছে, আমি হয়তো আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ পৰা শুনি আছোঁ, কিন্তু জিঅ' বেগ এতিয়ালৈকে আমি দেখিব পৰা নাছিলোঁ বা আমাৰ লগত চিনাকি হোৱা নাছিল। জিঅ' বেগৰ কাম অহাত হয়তো আমি দেখিবলৈ পাইছোঁ আমাৰ তদৰ অঞ্চলৰ ৰাইজৰ মাজত এটা মানে আনন্দ, এটা উৎফুল্লিত এটা ভাৱ দেখিবলৈ পাইছোঁ। এই যাৰ কাৰণে আমি অসম চৰকাৰক বা এই জলসিঞ্চন ডিপাৰ্টমেণ্টক আমি হয়তো আন্তৰিকতাৰ ধন্যবাদ জনাইছোঁ বা এই বিভাগীয় যিবিলাক মানুহ আছে সেইবিলাকো আমি মানে এটা ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে যাতে কামখিনি ভালকৈ কৰে। আপুনি কি ক'ব এই ক্ষেত্ৰত? মই ঠিকাদাৰক এটা অনুৰোধ জনাওঁ যে আমাৰ এই কামখিনি যাতে অতি সোনকালে আৰু কামখিনি কৰি দিয়ে। মানে যিহেতু আৰু 2-3 মাহ পিছত আকৌ নদীত পানী আহি যাব, পানী যেতিয়া বাঢ়ি যাব তেতিয়া কামটোত মানে কৰাটো সম্ভৱ নহয়। ঠিকাদাৰক মানে কৈ দি আছোঁ যে ভালকৈ যাতে আমাৰ কামটো আৰু অলপ সোনকালে মানে কামটো ক্লিয়াৰ কৰি দিয়ে।